নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পোনপ্ৰথমে মই স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় সকলোৰে ভালেই চাগে। আৰু আজি হৈছে সপ্তমী। আমি সপ্তমীৰ দিনা এয়া মন্দিৰত আহিছোঁ। মন্দিৰলৈ অহা বিশেষ কাৰণটো হৈছে আজি আমাৰ ভতিজাজনীৰ জন্মদিন, আৰু সেই জন্মদিনৰ বাবে আমি প্ৰতি বছৰে শৰাই দিওঁ এই মন্দিৰত, বৰফলং মন্দিৰত মেলামৰা। আৰু ঠিক এইবাৰো আমি এয়া মন্দিৰলৈ আহিছোঁ শৰাইভাগ দিবলৈ, তাই মংগলৰ বাবে আৰু তাই অনাগত দিনবোৰ যাতে ভালে কুশলে যায় আৰু তাই বিচৰাখিনি সকলোখিনি পায়, মনে বিচৰাখিনি। আপোনালোকেও যাতে আশীৰ্বাদ কৰিব, তাই ভাল মানুহ হয় আৰু তাই আহিবলগীয়া দিনবোৰ যাতে ভালে কুশলে যায়। আৰু মন্দিৰভাগ খুব ধুনীয়াকৈ সজাইছে বহুত। লগতে এটা কথা কৈ দিওঁ, ভিডিঅ'টো কেতিয়া পাব নাজানো কিন্তু, আৰু আপোনালোকে কিন্তু আশীৰ্বাদ নিদিয়াকৈ নাথাকিব ছোৱালীজনী। আমি শৰাইখন তাতে আগবঢ়াই থৈ আহিছোঁ, শৰাইখন পিছত নিমহি, যিহেতু এতিয়া পূজা কৰি আছে। এয়া আমি শৰাই আনিলোগৈ। জন্মদিন বুলি ঘৰতে সৰুকৈ খানা এটা খালোঁ আৰু বৰ বেছি মানুহ মতা নাই। জেঠাইক আহিছিলে, পেহীয়েক আৰু ককায়েক আৰু নৱহেঁত আছিলে আৰু আমাৰ মনে বৰমাক। এয়া কেক কাটিব হৈ গ'ল। এইফালে এতিয়া আমাৰ দেহীয়ে কেক কাটিব। এয়া আমাৰ গুগুন বেটী আছে, ককায়েক আছে, এয়া তাই পেহীয়েক, জেঠাইক আৰু লগতে লগৰ ছোৱালী তাই। তুমি মোক উঠোৱা, মই তোমাক এফালে আমাৰ গুগুন বেটীক কেক কাটিবলৈ লাগে। আকৌ এয়া গুগুন বেটীয়ে কেক কাটি আছে। এফালে হাঁহে, কোমোৰাই, আলুৱে, পাতি হাঁহৰ মাংস, এয়া ভাত, আৰু এয়া হৈছে প্লেইন দাইল বিলাহীৰ সৈতে, আৰু এয়া হৈছে পচলাৰ সৈতে মাংস জ্বলা। এফালে আমাৰ খানা ৰেডি হৈ গ'ল। তেন্তে আমি সৰুকৈ পাৰ্টিটো কৰি দিওঁ। বাই বাই।